চিমেণ্ট চাপৰিত উৎখাত হোৱা নাই ড্ৰাগছৰ ঘাটি ড্ৰাগছ সৰবৰাহকাৰী সন্দেহত স্থানীয় ৰাইজে আটক কৰি চমজালে আৰক্ষীক মটৰ চাইকেলত 2জন পলায়ন চিমেণ্ট চাপৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে যদিও ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আজি পুৱা 8 বজাত 3 নং চিমেণ্ট চাপৰিত ড্ৰাগছ নিবলৈ অহা এজন যুৱকক স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয় 3 নং চিমেণ্ট চাপৰি শ্যাম চুতীয়াৰ ঘৰলৈ ৰাস্তাৰ পিনৰ পৰা এখন মটৰ চাইকেলত 2জন যুৱক আৰু পিছফালৰ পৰা আন এজন যুৱক প্ৰৱেশ কৰিবলৈ লওঁতে স্থানীয় ৰাইজে যুৱক কেইজনক ধৰিবলৈ চেষ্টা চলায় তেনে অৱস্থাতে 2জন যুৱক মটৰ চাইকেলত উঠি পলায়ন কৰে আৰু এজনে দৌৰি গৈ চিমেণ্ট চাপৰিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত আত্মৰক্ষাৰ বাবে সোমাওঁতে ৰাইজে তাতে আটক কৰে আটকাধীন যুৱকজন অৰুণাচল প্ৰদেশৰ চেৰেন গাঁৱৰ গামুৰ দায়ে বুলি জানিব পৰা গৈছে স্মৰণীয় যে ৰাইজে যুৱকৰ দলটোক ধৰিবলৈ হোৱা দোৱা কৰোঁতে ড্ৰাগছ সৰবৰাহকাৰী শ্যাম চুতীয়াৰ পুত্ৰ দেৱজিৎ চুতীয়াই গাড়ী লৈ ঘৰৰ পৰা উধাও হয় স্থানীয় ৰাইজে গামুৰ দায়েক সোধা পোছা কৰোঁতে বহাগ বিহুৰ সময়ৰ পৰাই দেৱজিৎ চুতীয়া ড্ৰাগছ যোগান ধৰি আহিছে বুলি মন্তব্য কৰে ৰাইজে আৰক্ষীক দিয়া খবৰৰ ভিত্তিত গামুৰ দায়েক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় সেকেন্ডে নালাগে মাৰিব লাগে তো মই যে আৰু পানীটো গলে আৰু মাৰি কিনে ভুলাই যায় মই অকল দেখা নাই কিন্তু দিন কৰা আছে আমি দিন কৰা আছে মালিকে আমাৰ সাদা খাই বিড়ি খাই ভিতৰতো আছে চাই হৈছিলে যে দাবিদে কেলা নাই নাই আমাৰ খবৰকানি কি থাকিব আপোনালোকে শুন নাই যে এটো যদি স্যার সকাতমা হয় শুন নহলে কেলে কম পালে না হয় শুন না গেলে সকাতমা হলে এফালে সাদা সাদাৰ বিপৰীতে এফালে আপুনি শুন থাকিলে এনে শুন নাই সব শুন নাই দেখিছে সকলো পুলিশ প্ৰশাসনে সকলো এফালে সাদা এফালে শুন থাকিলে সাদাও নাই শুনো নাই সব কেনে কি হয় আমি আমি এই কিছুদিনৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে চিমেণ্ট চাপৰিখন ভাং আৰু ড্ৰাগছৰ এখন ৰম্যভূমিলৈ পৰিণত হৈছে যাৰ ফলত আমাৰ উঠি অহা প্ৰজন্মৰ সেই ড্ৰাগছৰ প্ৰতি বেছি আসক্ত হোৱা আমি দেখা পাইছোঁ এতিয়া যিজন ল'ৰাক স্পটত ধৰিছে ড্ৰাগছতে তেওঁ যিজন মানুহৰ নাম উল্লেখ কৰিছে তেওঁ এজন শাসকীয় পক্ষৰ এজন সক্ৰিয় কৰ্মীৰ লগতে তেওঁ এজন চুতীয়া পৰিষদৰ চেয়াৰমেন বুলি আমি জানিব পাৰোঁ আচলতে তেনে এজন ব্যক্তিৰ ঘৰত যদি এনেবোৰ কৰ্ম চলি থাকে তেন্তে বাকীবোৰৰ প্ৰতি আমি কি ভাবিব পাৰিম এই ক্ষেত্ৰত আমি চিমেণ্ট চাপৰি আমাৰ পুলিচ প্ৰশাসনকো আমি অনুৰোধ জনাম যে তেওঁলোকে এই ঘটনাবোৰৰ লগত যদি জড়িত লোকসকলক যদি এটা উচিত শিক্ষা নিদিয়ে খালি তেওঁলোকে ধৰি নি কেইদিনমান 2 মাহ 3 মাহ জেলত ভৰাই ৰাখি তেওঁলোকক আকৌ এৰি দিব তেওঁলোকে আকৌ একেটা ব্যৱসায় কৰিব এনেকৈ সমস্যাবোৰ সমাধান নহয় আৰু তেওঁলোকে যিটো উদ্দেশ্য লৈ পিনে আমি ড্ৰাগছৰ ব্যৱসায়টো কৰি থকা দেখিছোঁ তেওঁলোকে প্ৰশাসনক এটা ভেঙুচালি কৰা যেন লাগে বুঢ়া আঙুলি দেখুৱাই এই কাৰ্যটো চলাই আছে এই ক্ষেত্ৰত আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি চিমেণ্ট চাপৰি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি আমি কেইদিনমানৰ পৰা এই বিষয়ে মানে কথাবোৰ আমালৈ কিছুমান ইনফৰ্মেশ্যন আহি আছে যে আমুক আমুক জেগাত এনেকৈ ড্ৰাগছৰ ব্যৱসায় হৈছে কিন্তু আমি সম্পূৰ্ণ প্ৰুফ নোহোৱাৰ কাৰণে অকণমান বিষয়টো অকণমান গাপ দি ৰাখিছিলোঁ কিন্তু এই কথাই যে আমি আজি প্ৰমাণিত হৈ গ'ল যে কথাবোৰ আমালৈ যিবিলাক ইনফৰ্মেশ্যন আহিছিলে সেইবোৰ সঁচা আৰু সত্য এই ক্ষেত্ৰত আমি কেৱল এইটো এটা উদাহৰণহে মাত্ৰ যিজন নাম উল্লেখ কৰিছে তেওঁ এটা উদাহৰণ মাত্ৰ চিমেণ্ট চাপৰি কলেজ নেলৱে আদি কৰি চিমেণ্ট চাপৰিত অন্যান্য বহুতো এনেকুৱা ড্ৰাগছ ব্যৱসায় চলি আছে যিটো আমাৰ সচেতন সমাজে এই বিষয়ে চিন্তা কৰিবলৈ আমি বাধ্য হৈছোঁ আৰু প্ৰশাসনক আমি গুৰুত্ব সহকাৰে ল'বলৈ এই বিষয়টো এটা নিষ্পত্তি কৰি এটা সমাধানৰ সূত্ৰ উলিয়াবলৈ আমি ছাত্ৰমুক্তি সংগ্ৰামতে দাবী উত্থাপন কৰিলোঁ প্ৰশাসনৰ ফালৰ পৰা যিটো আগৰ নিশ্চয় আমি ভাবিবলৈ বাধ্য যে কাৰোবাৰ শাসকীয় পক্ষৰ কোনোবা ডাঙৰ ডাঙৰ বিয়াগুম নেতা পালি নেতাৰ লগত যদি তেওঁলোকৰ মধুৰ সম্পৰ্ক নাথাকে বা প্ৰশাসনৰ মানুহৰ লগত বন্ধুৰ সম্পৰ্ক নাথাকে এনেবোৰ কাৰ্য তেওঁলোকে ইমান অপেনলি ইমান সাহসিকতাৰে কৰিবলৈ তেওঁলোকে সাহস নাপায়
তেতিয়া আপোনালোকে কি পদক্ষেপ ল'ব এইখিনি সময়ত যিটো এনেধৰণৰ যদি বাঢ়ি থাকে চিমেণ্ট চাপৰি অঞ্চলৰ পিছৰ ভৱিষ্যত আমাৰ কি পথলৈ যাব বুলি ভাবে আপুনি চাওক বৰ্তমান অলৰেডি 50% উঠি অহা প্ৰজন্মৰ এইটো লাইনত আমি গুচি গ'লোঁ বুলি অনুভৱ কৰিছোঁ কাৰণ 12-13 বছৰীয়া ল'ৰাকো আমি ড্ৰাগছৰ পৰা ধৰি আমি ডেণ্ডাৰটো খোৱাৰ পৰ্যন্ত আমি পৰিলক্ষিত হৈছোঁ এই ক্ষেত্ৰত আমি সচেতন সমাজৰ সকলো লোক ওলাই আহি এই বিষয়ত গুৰুত্ব সহকাৰে লৈ কেৱল প্ৰশাসনকে আমি দায়িত্বটো নিদি সকলোৱে দল সংগঠন সকলো আহি পিনে এই বিষয়টোৰ ওপৰত মাত মাতি যেই যেনেকৈ য'ত পাৰে আমি প্ৰশাসনক কোঅপাৰেট কৰি পিনে আমি যাক য'তে পাওঁ ধৰাই পিনে এই ড্ৰাগছৰ ঘাটিসমূহ আমি নিৰ্মূল কৰিবলৈ আমি চেষ্টা কৰিব লাগে